নমস্কাৰ আজি আপোনালোকে উপস্থিত আছে আমাৰ খাৰিপাৰা দহমোজা চৌকি সমাজৰ এয়া ভাত খোৱা অতিথিশালত আপোনালোকক লৈ আহি পালোঁ আমাৰ ইয়াত ভাত ৰন্ধা অতিথিশাল কাইলৈ ৰাতিপুৱা নিশাটো আছে আমাৰ হাতত ৰাতিপুৱালৈ কাইলৈ অনুষ্ঠান আৰম্ভ আৰু আমাৰ মাজত আহিব প্ৰথমটো নিশাত বিপিন চাওডাং আপোনালোকৰ জনপ্ৰিয় সংগীত শিল্পী বিপিন চাওডাং আপোনালোকক পিছলৈ লৈ যাব বিচাৰিছোঁ আহক কেমেৰা পাৰ্চন কঞ্জিন মেথৰ DY365 আপোনালোকক পিছলৈ লৈ যাব লাগিব এয়া চাওক এইপিনে আছে আমাৰ যিবিলাক অহাকালি ভাতৰ কাৰণে ব্যৱস্থা চৌকা আছে এইবিলাক এতিয়া আমি সন্ধিয়াৰ এইটোৱে বিতং মাতৰি লৈ যাম আমি নতুন এটা ৰভালৈ বলক আমি তালৈ যাওঁ নমস্কাৰ আপোনালোকক লৈ আহিছোঁ আমাৰ এয়া ৰভাৰ মাজলৈ আৰু সন্মুখতে আছে এয়া বিশাল ষ্টেজ হাতত আমাৰ সময় নাই নিশাটো মাত্ৰ আমাৰ মাজত আছে তাৰ পিছতে পুৱাৰ লগে লগে সন্ধিয়া এই ডাঙৰ বিশাল ষ্টেজখনতে গীত পৰিৱেশন কৰিব বিপিন চাওডাং আমি আমাৰ সন্মানীয় ব্যক্তি হীৰক নাথৰ মাজলৈ আমি যাব বিচাৰিছোঁ আমি তেওঁক সুধিম যে অহাকালি যি বিশাল এটা অনুষ্ঠান সেই অনুষ্ঠানটোক লৈ তেওঁ কি গন্তব্য মানে মন্তব্য আপুনি ক'ব লাগিব যে অহাকালি আপোনাৰ মানে অনুষ্ঠানটি যে আমাৰ কালিপাৰাত আজি অত বছৰে ৰৈ কালিৰ দিনটো আমাৰ হাতত আমি অনুষ্ঠানটো কালি পাতিম কিমান আপোনালোকৰ আনন্দ কিমান মানে আপুনি কি বিচাৰে অনুষ্ঠানটো কেনেকৈ যাব লাগে মই ইয়াতে নিজে আহিছোঁ বস্তুটো মই নিজে চাম ভাল লাগিছে মই আগবাঢ়ি নিয়াত সহায় কৰিম এইখিনি কৈ মই বক্তব্য সামৰি মাৰিছোঁ আমি ধন্যবাদ ৰাখিছোঁ হীৰক নাথলৈ তেওঁ যিখিনি বক্তব্য দিছে আমাক যিকণ টাইম দি সহায় কৰিছে বহু অতুলনীয় সেইকণ টাইম আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ আমাৰ ইয়াৰ ৰভাৰ মাজলৈ চাওক নমস্কাৰ এতিয়া ষ্টুডিয়ামৰ সন্ধিয়াৰ বিতং মাতৰি আমি আপোনালোকক লৈ আহিছোঁ কালিপাৰা দহমোজা চৌকি সমাজৰ বিশাল সভা ৰাতিটোৰ ভিতৰতে আমাৰ হাতত নাই সময় নিজেও কম সময়ৰ ভিতৰত আমি এই বিশাল সভাখন কালি ৰাতিপুৱাৰ হোৱাৰ লগেই অনুষ্ঠিত হ'ব সন্ধিয়াৰ বিশেষ আকৰ্ষণ বিপিন চাওডাং দেখুৱাব বিচাৰিছোঁ এইখন এখন গেট এইখনৰ পিছপিনেই আৰু লুকাই আছে এই বিশাল পেণ্ডেল এইখন আপোনালোকৰ শৰাই আমাৰ অসমীয়া সংস্কৃতি ধৰি ৰাখিবলৈ শৰাই এইটো হৈছে আপোনালোকে কি জানিছেই নিশ্চয় জানিছেই এইটো হৈছে গৰু গাড়ীৰ চকা ঠিক এইপিনে যেনেকৈ আছে তেওঁৰ নেক্সট পিনে তেনেকৈয়ে আছে আমি কিবা মন্তব্য ল'ম এজন দাদা মন্তব্য ল'ম আপুনি আমাৰ মাজত একদম সময় কম ৰাতিটো পুৱালেই আমি আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিব লাগিব কেনেকুৱা লাগিব মানে লাগিছে কেনেকুৱা এনেকুৱা লাগছে যে গোটেইবিলাকে আগৰ পৰা শুই আছিল এতিয়া কাম দেখা পাই কিছুমানে ওলাই আহিছে যদিও বহুতে কাম কৰা নাই বহুতে এনেকৈ বাঁহৰ টুকুৰা আৰু মোবাইল লৈ সিহঁতে আল্টু ফাল্টু ভিডিঅ' টাইপৰ কিবা বনাই আছে যাৰ ফলত মই নিজকে বহুত দুখিত অনুভৱ কৰিছোঁ আমাৰ জাতিৰ কাৰণে যি এওঁলোকে ভালকৈ কাম কৰিব পৰা নাই এওঁলোকে এনেকুৱা আল্টু ফাল্টুকৈ ঘূৰি আছে মই ৰাতি সন্ধিয়াৰ পৰা আছিলোঁ এতিয়া মই ঘৰলৈ যাব ওলাইছোঁ সন্ধিয়াৰ পৰা খোৱা নাই যাৰ ফলত মোৰ ভোক লাগিছে চ' আজিৰ কাৰণে গুড নাইট তো মই কালি নিশ্চয় ৰাতিপুৱা আহিম ভাইটিক মই ধন্যবাদ জনাইছোঁ তেওঁ আমাক এইকণ বিনামূলীয়া আজি আমাৰ শেষ নিউজটো আপোনালোকৰ মাজলৈ লৈ যাব বিচাৰিছোঁ আমি আজি শেষত দেখুৱাব বিচাৰিছোঁ এয়া হৈছে আমাৰ কালিৰ যিটো অনুষ্ঠান দহমোজা ছাত্ৰ সন্থাৰ অনুষ্ঠানৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সহ প্ৰেচিডেণ্ট আৰু সহ ছেক্ৰেটাৰী আমি সহ প্ৰেচিডেণ্টৰ পৰা কিবা এটা মন্তব্য বিচাৰিছোঁ তেওঁৰ মনৰ কথা জানিব বিচাৰিছোঁ যে তেওঁ কালি অহাকালি অনুষ্ঠানটো কেনেদৰে কি কৰিব আমি তেওঁ ক'বলৈ মানে তেওঁ ববা আছে অকণ ক'বৰ কাৰণে তেওঁ খোজ হৈ আছে আমি যাম ক'ব কি তেওঁ এই মানে অহাকালি তেওঁ এই শব্দটোৰে আৰম্ভ কৰিব আমাৰ বিশাল সভা আজিৰ এই বিশাল নিউজটো আমি সমাপ্ত কৰিবলৈ বাধ্য হৈছোঁ ৰাইজ আমাৰ মাজৰ পৰা নিচেই দূৰত ধৰিছে মানে তাৰ কাৰণে আমি আমাৰ এই ফকতীয়া নিউজটো আমি এইখিনিতে সামৰণি মাৰিছোঁ অহাকালি আকৌ লগ পাম কেমেৰা পাৰ্চন কঞ্জিন নাথৰ সৈতে ফকতীয়া নিউজ লাইভ জাগিছে
কিনিব ৰঙীয়া এখন কাপোৰ